সমগ্ৰ অসমবাসী ৰাইজকে অনুৰোধ কৰিম ৰৈ ৰৈ বিনালে চাব। তো আমি আহিছোঁ ডায়মণ্ড চিনেমা হল আৰু মোৰ লগত আছে শ্বহীদুল। এইখন স্কুটিৰে ৰৈ ৰৈ বিনালে চাবলৈ আহিছে। এই ল'ৰা দুজন মইলা পথাৰৰ পৰা ওলাইছে আৰু ইয়াত চাব পাৰে আপোনালোকে জয় জুবিন দা বুলি লিখা আছে, ইয়াত আবিনী আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখা আছে। জুবিন দাই কৈ থকা শব্দ ঘেণ্টা কাকক খাতিৰ নকৰোঁ দেখিবলৈ পালোঁ জয় জুবিন দা ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ। এতিয়া মই আহিছোঁ ডায়মণ্ড চিনেমা হলৰ বক্স অফিচ 40 পৰ্যন্ত জয় জুবিন দা জয় অসম। আপোনালোকে নিশ্চয় ৰৈ ৰৈ বিনালে মুভিখন চাওক, সঁচাকৈ বহুত কষ্ট মুভি হয় আৰু মুভিখন চালে আপোনালোকে নিশ্চয় আপোনাৰ এনেকুৱা ইমোশ্যন ভিতৰত পাব। আপোনাক লগ পাই বহুত ভাল লাগিল। জয় অসম। শ্বহীদুল আৰু মই টিকেট কাউণ্টাৰৰ পৰা ওলাই গেডৰিংটো পালোঁ, য'ত নেকি লিফ্টেৰে আপোনালোকে 8 নম্বৰ ফ্ল'ৰলৈকে যাব লাগিব। আপোনালোকে গেডৰিং চাইছে আৰু মমিৰ কেনেকুৱা লাগিছে ফিল্মখন চাই? ৰৈ ৰৈ বিনালে হয়, ইমান ভাল লাগিছে ক'বলৈ ভাষা নাই আৰু আশা কৰোঁ সকলোৱে চাব। এতিয়া বাৰু মই আৰু শ্বহীদুল লিফ্টৰ ভিতৰলৈকে সোমাই গ'লোঁ। ইয়াৰ পৰা গোটেই গোৱালপাৰা টাউনখনৰ খুব ধুনীয়া এটা ভিউ দেখিবলৈ পালোঁ আৰু সোমাই আহিলোঁ ডায়মণ্ড চিনেমা হল। ইয়াত আপোনালোকক এবাৰ হ'লেও চেকিং কৰে আৰু লগতে সোমাই অহাৰ পাছত আমাৰ এনেকুৱা লাগিল যেন জুবিন দাই সাগৰৰ তলিত সোমাই গৈছে আৰু আমাক বহু কিছু শিকাই গ'ল। লগ পালোঁ জিতু মামা আহিছে জুবিন দাৰ ফিল্ম চাবলৈ। সমগ্ৰ অসমবাসী ৰাইজকে অনুৰোধ কৰিম ৰৈ ৰৈ বিনালে চাব, কাৰণ এইখন আমাৰ দাদাৰ লাষ্ট মুভি আৰু জীৱনতে আমি এইবাৰে জুবিন দাক লাষ্ট দেখা পাম। ইয়াৰ পাছততো আৰু আমি জীৱনতে নাপাম, গতিকে এই আমাৰ ৰৈ ৰৈ বিনালে ছবিখনৰ জৰিয়তে আমি জুবিন দাক লাষ্ট লগ পাম। গতিকে সমগ্ৰ অসমবাসীক ৰৈ ৰৈ বিনালে চাবলৈ অনুৰোধ জনালোঁ। জয় জুবিন দা। জয় জুবিন দা। ফিল্মখন ষ্টাৰ্ট হোৱাৰ আগত মই ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ, য'ত নেকি হলটোৰ মাজৰ এখন VIP চিট আমাৰ মৰমৰ হিয়াৰ মাথো জুবিন দাৰ বাবে ৰাখিছে। জয় জুবিন দা জয় অসম। লগ পালোঁ কেডি ৰাভা ব্লগছ। জুবিন দাৰ ফিল্মটো চালোঁ, বহুত বেছি ভাল লাগিল আৰু ফিল্মত যোনটো কথা এনেকুৱা লাগিছে তাই জানি শুনি ফিল্মটো বনাইছে, পূৰা মিলি গৈছে মিলি গৈছে আৰু দুখ লাগে ফিল্মটো চালে, ইম'চনেল হৈ যায় আৰু ময়ো ইনফেক্ট কান্দিব লগা হৈছে তাৰ ফিল্মটো চাই কিনে। জয় জুবিন দা আৰু ফিল্মটো আপোনালোকে আহক চাওক, বহুত ভাল আৰু দাদাক লগ পাই ভালো লাগিল। আৰু আপোনালোকে ইয়াত বহি ডায়মণ্ড চিনেমা হলৰ এই নেচাৰেল ভিউটো আপোনালোকে উপভোগ কৰিব পাৰে, তলত চাব পাৰে, ইমান মজা হয়। তো লগত আছে এয়া ভাইটি কাম কৰি আছে, ভাল লাগি আছে কাম আৰু আজি বহুত আছে, চলি আছে, একদম বহুত ভিৰ। বহুত ভিৰ। এতিয়া আমাৰ লগত আছে মিঠু দা। জুবিনদাৰ সেইখন ছবি সকলোৱে আহক। জয় জুবিন। গোৱালপাৰাৰ চেয়াৰমেন ছাৰক লগ পাইছোঁ। আজি আমি বিনৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে চাব আহি পেলাই আৱেগিক হৈ গৈছোঁ। জুবিন গাৰ্গৰ মৃত্যু আমি সঁচাই মৰ্মাহত হৈছোঁ আৰু জুবিন গাৰ্গৰ যাতে অন্ত্য পলমে তেওঁ ন্যায় পায় তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। এতিয়া আহিছোঁ ইয়াৰে যোনখন পপকৰ্ণ চেণ্টাৰ হয়, তো তালৈকে আহিছোঁ। আৰু জুবিনদাৰ ফাৰ্ষ্ট শ্ব' হয় আৰু আমাৰ নিউ জব হয়, আমাৰ ইমান লাকি ফিল হৈছে যে জুবিনদাৰ মুভিৰ ফাৰ্ষ্ট শ্ব'ত আমি আজি কাম কৰিব পাইছোঁ ইয়াত। আশা কৰোঁ সকলোৱে আহক দেখক, কাৰণ আমি আৰু দেখা নাপাওঁ জুবিন দাক, যিহেতু ডায়মণ্ড চিনেমা হলত আহি বাৰু ইয়াৰ যোনটো ছাৰ্ভিচ খুবেই ভাল লাগে। এতিয়া মই প্লেজনৰ ভিতৰত আহিছোঁ। ৰাতিপুৱা কিমান গেডাৰিং হৈছে ইয়াত? ৰাতিপুৱাৰ পৰা ইয়াতে বহুতো মানুহ আহি আছে, বহুতো গেডাৰিং হৈ আছে। জুবিন দাৰ এইখন লাষ্ট মুভি হয়, বহুতেই ভাল লাগিছে আৰু এইটো আমাৰ ভাগ্যটো ভাল যে আমি জুবিন দাৰ মুভিখনৰ ইয়াতে আমি জব পাইছোঁ। এইটো আমাৰ ভাগ্যৱান, জুবিন দাৰ লাষ্ট ফিল্ম আৰু নতুন অপেনিং। এয়া হৈছে আমাৰ গেম জ'ন গোৱালপাৰা। বাৰু গেম জ'নটোৰ ভিতৰত ইমান ধুনীয়াকৈ বস্তুবোৰ ৰাখিছে, সকলো ছাইডৰ পৰা বাচ্ছা আহিলে বহুতে ভাল পাব। ইয়াত বিভিন্ন ধৰণৰ খেলাৰ আইটেম ৰাখিছে, চ' প্লে জ'নটো বহুত মস্তি হয়। মই ভাবোঁ যে বহুত ল'ৰা ছোৱালী ইয়াত আহি ভাল পাব। বাৰু আমি হিয়াৰ মাথো মৰমৰ জুবিন দাক আমি পাহৰিব নোৱাৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব আৰু সদায় আমি কৈ থাকিম জয় জুবিন দা জয় অসম জয় জুবিন দা। ধন্যবাদ।